Hi guys, welcome to Ratul's Vlog YouTube channel. আজি মই first time ride at jam. এনেকুৱা এখন ধুনিয়া জাগালৈ যাম। হে প্লেস টু টুৰিষ্টৰ কাৰণে বেষ্ট প্লেস হয়। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। এখনে মোক বসন্তীখন এখন লৈ যাও। মোক বসন্তীখন এখন লৈ আজি ৰাইডত যাম। Guys, এখন কমলাবাৰী চাৰিআলি এখন আপোনাৰ মনিষা লেখাই এতিয়া চাৰিআলি পাইছো চাৰিআলি পৰা আমি একদম যাম ঘাটৰ পৰা কমলাবাৰী ঘাটৰ পৰা আহা ৰোড এতিয়া যদি গ'লে আমি একদম সেই চবে আহি আছো ডেকাচাং পুৰা জেগাটো পামগৈ নহ'লে জাষ্ট মই দেখুৱাবলৈ চেষ্টা কৰিম। গাইস আমি এতিয়া দৰিয়া ব্ৰিজৰ কাষত আছো কাষত এটা ধুনিয়া ঘৰ বনাই থোৱা আছে ইয়াৰ ভিউটো চাবৰ কাৰণে চৰাই চিৰিকটি এভৰিথিং চাব পাৰিব সো ওপৰলৈ যাওঁ আহক বিন্দাস তলৰ পৰা ৰৈ এনেকে বিন্দাস চাব পাৰিব চাবি তললৈ পেলাই দিলে দিগদাৰ হ'ব বাইকখন চলাব পাৰিব চাবিটো মই ভিতৰত সোমোৱাই দিছোঁ এতিয়া ইয়াৰ ভিউটো চব কিমান মজা ভিউ তো জুবিন দাই বহুত বছৰ আগতে মাজুলীলৈ এটা গান গাইছিলে মাজুলী এজনী ছোৱালীয়ে দুখ পালে ইয়াতে গাইছিলে দৰিয়া ডুবিটো লৈছিল যেতিয়া ডুবি আছিল তেতিয়া নাৱে অহা যোৱা কৰে এতিয়া দলং হৈছে এইটোৱে হ'ল সেই দৰিয়া ঘাটত ছোৱালীজনীয়ে দুখ পাই এতিয়া ছোৱালীজনী নাই ঘাট থৈ থোৱা আছে জুবিন দাই ফাৰ্ষ্ট তেতিয়াই গাইছিলে মাজুলীলৈ গানটো এইখনেই ব্ৰিজ এতিয়া ব্ৰিজ হ'ল আৰু দৰিয়া ব্ৰিজখনৰ তলত খুঁটাটোত ব্ৰিজখনৰ তলত এটা ধুনীয়া আৰ্ট কৰা আছে আৰ্টটো মোবাইলত যিমানটো টানে মই দেখুৱাবলৈ চেষ্টা কৰিম ফটোশ্বট কৰি মজা লাগিব প্লেচটো চব ফটোশ্বট কৰিবলৈ একদম মজা গুলি ধুনীয়া বতাহ মাৰি আছে একদম শীতল পৰি গৈছে দেখাটো মই তললৈ চাব নোৱাৰা মাথাটো ঘূৰাই গৈছে বহুত দ হয় বহুত ওপৰত আছো এতিয়া ভিউটো চব মজা তো গাইস এতিয়া আমি দৰিয়া ব্ৰিজৰ ওপৰত উঠিছো পুরো ক্যামেরা নাই ন সো মোবাইলতে অলপ বনাইছো এইবিলাক কেনেকুৱা আহে ক'ব দেই মোৰ লগৰটোক বাইক চলাব দিছোঁ মই বাইক চলোৱা নাই দৰিয়া ব্ৰিজ পাৰ হৈ আহি আমি এতিয়া পাইছো এইখন কি বুলি কয় মই নামটো পাহৰি গৈছো বেম্বো কটেজ বেম্বো কটেজ হয় এইটো ইয়াতে টুৰিষ্টবিলাক আহি ইয়াতে থাকে সেই মজা পৰিৱেশটো একদম সুন্দৰ হয় আপোনালোকে ইয়াৰ ভিউটো চাওক পানীৰ মাজত আছে এইটো ইফালে পথাৰ এফালে পানী বাঁহৰ দলং দিয়া আছে মজা লাগে মোৰ পৰা দেখুৱালে ভাল লাগিব তো আমি আজি ইয়াত নোসোমাওঁ আমি এতিয়া চিৰিয়াছলি যাম ডেকাচাং বাইকত তেল চেল ভৰাই থোৱাই আছে এতিয়া নভৰা ইয়াত তেল ভৰাব পাৰি গাইস এইফালে দিয়ে আমাৰ নাইট ছুপাৰ আপোনাৰ ডাঙৰ গাড়ী যানবাহনবিলাক এইফালে দিয়ে যায় ঢকুৱাখানা যাব পাৰে গুৱাহাটী মানে চব যাব পাৰে মাজুলীৰ পৰা ডাইৰেক্ট যাব পাৰে মানে এইফালে দিয়ে আৰু আমি এতিয়া এইফালে যাম Dekasang jam এতিয়া
ডেকাচাং পামহি আৰু বেছি সময় নাই তো ভিডিঅ'টো একেবাৰে ডেকাচাঙতহে মই আৰম্ভ কৰিম নেচাৰেল ভিউটো চাওক নেচাৰেল ভিউ গছ গছনি চাৰিওফালে গাইজ আহি ফাইনেলি পালোহি ডেকাচাং বাইকখন ষ্টেণ্ড কৰিবলৈ দিছোঁ ষ্টেণ্ড কৰিছে ৱাও বাহিৰতে চাওঁ বাহিৰতে ষ্টাৰ্ট দিছোঁ এতিয়া মজা হৈ আছে প্লেচটো চাওক পানী চাওক কিমান ধুনীয়া হৈ আছে এইটো মূৰ্তি কমপ্লিট হোৱাকৈ নাই বনাই আছে বহুত ডাঙৰকৈ বনাই আছে পানী বাঢ়ি আছে এইটোৱে মেইন প্লেচটোৱে এইটো আমি এতিয়া ভিতৰত যাম পানীয়ে নখহাবৰ কাৰণে মানে জিঅ' বেগ দি পেলাই ৰখা হৈছে ইয়াত এই আপোনালোকে বগা বগা দেখিবলৈ পাইছে তাত সেইবোৰ চব পানীয়ে নখহাবৰ কাৰণে মানে এইফালৰ মাটি নিবৰ কাৰণে প্ৰটেকশ্যন দিবৰ কাৰণে জিঅ' বেগ দি পেলাই ৰখা আছে ইয়াতো দিয়া আছে ইয়াত খালি প্লাষ্টাৰ কৰি থোৱা আছে একদম কাপোৰ দি পেলাই মজা বস্তু দেখিছোঁ দেই মজা বস্তু দেখিছোঁ দেখুৱাম মই ষ্টেপ এই ষ্টেপটো দি নামি পেলাই পানী চুবগৈ পাৰে দেই এই ষ্টেপটো চাওক এইফালে নামি যাব পাৰে কিন্তু নামোতে সাৱধান হ'ব লাগিব শ্লিপ খালে একদম পানীৰ তলিতহে পৰিবগৈ ৱাও পানী চুবগৈ পাৰি মই একদম তলিত পাই গ'লোহি ৱাও এইটো ইমান ধুনীয়া ফুল দেখিছে গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ মজা হ'ব ইয়াৰ পৰাই নিব লাগিব দেই মোৰ গাৰ্লফ্ৰেণ্ডজনী চাই দিব লাগিব ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিম বাৰু সুধি চাব লাগিব ভিতৰত এলাও আছেনে নাই ত' আমি এতিয়া ভিতৰত সোমাই যাওঁ অকণমান সৰু হওঁ জোলনাত উঠিছোঁ সৰুতে খেলিব নিদিলে মানে ইয়াত সেইকাৰণে এতিয়া ইয়াত দেখাই খেলিছোঁ তো ফাইনেলি মানে এনেকুৱা কথা জুবিন দাই যেতিয়া কাঞ্চনজংঘা শ্বুটিং কৰিছিলে কিছুমান দৃশ্য ইয়াতো কৰিছিলে এই ডেকাচাং তো ভিতৰত এলাও নাই ভিতৰতো মই দেখুৱাব নোৱাৰিম দুখিত বাহিৰৰ প্লেচটোকে মই দেখুৱাইছোঁ জুবিন দাই ইয়াত মানে কাঞ্চনজংঘা শ্বুটিং কৰিছিল জুবিন দা যেতিয়া মাজুলীলৈ আহে বিশেষকৈ ডেকাচাঙতে থাকে প্লেচটো চব কিমান সুন্দৰ প্লেচ ন হাৱা ঠাণ্ডা হাৱা পাই থাকে চ' এনেকুৱা প্ৰাকৃতিক পৰিৱেশত জুবিনে থাকি ভাল পাইছোঁ জেগাটো ভাল লাগে মানে বহুত ভিডিঅ' বনাই মানে একদম ভাগৰি গৈছোঁ অকণমান জিৰাই লওঁ এখন ইয়াতে চকী এখন পাইছোঁ ভিতৰখিনি দেখুৱাম বুলি ভাবিছিলোঁ ভিতৰখিনি দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে দুখিত মই তো বাহিৰখনকে অকণমান দেখুৱাইছোঁ আৰু এইটোৱে হ'ল সেই ৰাস্তাটো যিটো ৰাস্তাত আপোনাৰ ডাঙৰ ডাম্পাৰ চলে চুপাৰ চলে এইটোৱে হৈছে গুৱাহাটীলৈ মানে সংযোগী ৰাস্তা মানে গুৱাহাটীটো মাজুলী যোনখন চুপাৰ চলে আৰু যিকোনো সামগ্ৰী মাজুলীলৈ অনা হয় সেইবোৰ ডাঙৰ গাড়ীবোৰ এই ৰাস্তাটোৱেদি অহা যোৱা কৰে এইপিনেদি মানে সৰু দলং আছে নদীয়ে আছে কিন্তু কেইবাভাগো হৈ পেলাই মানে সৰু দলং হৈ আছে মানে সৰু নদীবোৰ চব ফুটি হৈ আছে সেইকাৰণে এইপিনেদি মানে অহা যোৱা কৰিবলৈ ৰাস্তা সুচল তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ